ফাইনেলি আজি আমি আম খাম মানে আম খাম বুলি ভাবিছিলোঁ, কিন্তু আম পোৱা নাছিলোঁ। আজি পাই গ'লোঁ। আজি পূৰা ফ্ৰেণ্ডৰ লগত আমি আম খাম আৰু সিহঁতক পূৰা কামত লগাই দিছোঁ, পূৰা আম চলাব দিছোঁ। তাৰপিছত মই ভিডিঅ' বনোৱাত পূৰা স্পট আৰু মই এইবিলাক কৰি বেছি ভাল পাওঁ মানে আৰু আম চলাও হৈ গ'ল, হৈ পেলাই সিহঁতক কুটিব দিছোঁ। তাৰপিছত সিহঁতৰ পূৰা লোভৰ পানী পৰি আছে, মোৰো কৰিছে, কিন্তু কোনেও গম পোৱা নাই। তাৰপিছত ই বেছিকৈ পৰিছে অকণমান। তাৰপিছত আমখিনিও কুটা হৈ গ'ল। তাৰপিছত হৈ যায় এইবোৰ ভোট জলকীয়াখিনি বোলে সিহঁতে কুটিব নোৱাৰে বোলে। তাৰপিছত ময়ে ক'লোঁ ময়ে কুটো দে। তাৰপিছত মোৰো ভয় লাগিছে অকণমান। তাৰপিছত লাগিলেও কি হ'ব, তাৰপিছত গছৰ জ্বালা 4টা দি দিলে। তাৰপিছত 4টাতো এই 4টাতো কুটি দি দিলোঁ। তাৰপিছত মানে এবাৰ মোকে সানিব দিলে, তাই সানিলোঁ। তাৰপিছত সানি পেলাই মই টেষ্ট কৰোঁ বুলি, তাৰপিছত টেষ্ট কৰিলোঁ। অ' মাই গড, কি সোৱাদ হৈছে! আপোনালোকে দেখুৱাই মোক কমেণ্ট কৰি জনাই দিয়ক। মই আপোনালোকক আম দিম, আপোনালোকে পইচাটো দিলেই হ'ল। তাৰপিছত ইমান ফাইনেলি গাইজ খোৱা লোৱা হৈ গ'ল। মানে ইমান গৰমত খালোঁ, মোক একবাৰ চাই লওক কেনেকুৱা লাগিছে, মানে কি ঘামাচি বাপৰে বাপ। আৰু মোৰ ভিডিঅ'টো আজিৰ ভিডিঅ'টো কেনেকুৱা